রামু কাকা আহি গ'ল গাখীৰ লোৱা কৰিবনি বাইদেউ গাখীৰ বাইদেউ গাখীৰটো লৈ ল'ব গাখীৰ ৰামু কাকা দেখোন নালাগে তোমাৰ গাখীৰ নালাগে ইমান পানী গাখীৰ ইমান পানী মিলাব লাগে নে গাখীৰত আৰে মেডাম কি কথা কৈছে গাখীৰ মই পানীটো মিলোৱা নাই মই মেডাম ক'লে হ'ব নেকি তুমি ইমান পানী গাখীৰ আরে ম্যাডাম মই তোমার ঘরত ঘরেলিতো লেক্টোজেন গাখীৰ খুৱাই আছো ভাল দমি লেক্টোজেন আনি খুৱাই আছো কেনেকে পনি হ'ব পাৰে মেডাম তুমি কি ফালতু কথা ক'ব আহিছা হে আমাৰ মইনাই খাই লেক্টোজেন গাখীৰ আকৌ তোমালোকৰ গৰুটোৱে খুৱাও নি এবাৰ আরে ম্যাডাম আমার মোদী সরকার আছে না গরুর কারণে ভি আপনার লেক্টোজেন গাখীৰ ওলাইছে এইটো খোৱালে গরু গাখীৰটো অলপ ডাঠ হয় জানে না নাই মেডাম মানবই লাগিব নামানিলে হ'ব নেকি আমার গো মা কতিনা কি কসম আছে ম্যাডাম আরে ম্যাডাম এইটো নিউ ভাৰ্চন আছে 2022 হ'ব তুমি মোক এইবিলাক 2022 নিউ ভাৰ্চন এইবিলাক কৈ ঠগিব নালাগে মুঠতে তোমাৰ গাখীৰ নালাগে আরে ম্যাডাম আপুনি কথাটো বুজিছে এইটো গাখীৰ অলপ পনিটো অলপ থাকিব লাগে নহ'লে তো প্ৰটিনটো নাপাবলৈ আছে ন ম্যাডাম হ'ব দিয়া তোমাৰ বুদ্ধি মানিলো কিন্তু কিমান কথা ক'লা এই সাধাৰণ গাখীৰ খিনি কাৰণে আজি দিয়া আৰু কালি বাদ দিব নালাগে হ'ল বছ এইটো ল'ব ম্যাডাম হওক ম্যাডাম জয় শ্ৰীৰাম সদায় গাখীৰ খাম হ'ব দিয়া জয় শ্ৰীৰাম সদায় গাখীৰ খাম জয় শ্ৰীৰাম